নাই ধান আনি বেছি দজ হৈ গ'ল এতিয়া আছে ধানৰ টুকুৰি এয়া এতিয়া আমি খাম বৰটেঙা খালে তোৰ নহ'ব ন মোবাইল কেমেৰা দলিয়াই দিম ন তো এতিয়া আমি এনেকৈ আহি আছোঁ আহক সোনকালে খাই লওঁ আহক এইবিলাক আছে আৰু মানে একেলগে খাম সকলোৱে কি কয় পথাৰ বৰটেঙা খোৱা যাই পেলে এতিয়া মই আমাৰ পাপাক যাদু এটা বৰটেঙা বাকলি চকুলে মই ৰয়িং এইটো সোনকালে বনাই চবত কিবা বনাই খাম লগত ৰাহু এইফালে আমাৰ হৈ গ'ল বৰটেঙা ফিনিছ সেই ফিনিছ নহয় কমপ্লিট হৈছে বনাই খাবা খাই ভাল লাগিব না আজি মজা লাগিব বেকা হৈ যায় তো এতিয়া আমি বৰটেঙা ধমাল খাই লওঁ এতিয়া পাপাক চকুলে বৰটেঙা মাৰি নিব তো মুখখন চা বৰটেঙা বৰটেঙা হেৰি কৰিলে পাব যাওঁ চাওঁ তো মুখখন চা ল'ৰা চাব আমি মানে আজি জংঘলত সোমাই আছো মানে জংঘল আজি পথাৰত পালোহি মানে এইবিলাক জংঘল অ ছোৱালী আমি মানে এনেকৈ পথাৰমতে ঘূৰি ফুৰিছোঁ আৰু টেঙা এতিয়ালৈকে 3টা খালোঁ দেই এটা কিনি আৰু 2টাই মানে তো এনেকৈ আমি বা বহি আছিলোঁ আমি পথাৰৰ মাজলৈকে আহিছোঁ অলপমান তাৰপৰা এইফালে বা মন বেয়া হাত কাটিলে কি হ'ল তেজপুৰা গৈছে নি মানে আচোন কাম বেয়া কি হ'ল কচোন মোক ক কি হ'ল ক দেখাত কি মনটো বেয়া বেয়া লাগিছে নি এইটোৱে এইফালে প্ৰব্লেম হৈছে ৰ'ব আপোনালোকে নকওঁ সেইটো কথা এনেকৈ টেঙা নুগুচাই টেঙা খাবি নেকি আজি প্ৰথম পাৰ কৰি কিবা ওলাই গ'ল আৰু এতিয়া আমাৰ বৰটেঙা মানে সাজু হৈ গ'ল খাবলৈ বত্তা খওক আৰু মই খাইছোঁ দেই আঘোণমহীয়া টেঙা খাব লাগে পথাৰত আমি তাকে নিয়মটো কৰিছোঁ আৰু দাৱনী গ'লগৈ সোনকালে ঘৰলৈ আমি ধান কঢ়ি আহিছোঁ আমিয়ে খাইছোঁ আৰু খাই দিয়ক আৰু খাইছোঁ দেই কৃষ্ণ বুলি কওঁ খাই দিয়ক কৃষ্ণ মিঠা হৈছে মিঠা ধুনীয়া হৈছে জ্বলাও হৈছে ধুনীয়া বুলি কৈ দিব বাৰু ধুনীয়া হৈছে খাবলৈ খুব ধুনীয়া হৈছে ৰ'দত বহি আমি খাইছোঁ আপোনালোকে চাই থাকক আমি খাই লওঁ খাই লৈছোঁ আমি আৰু কেলে খুৰীয়ে নাখায় নি ভাল দেখা নাই বোলে
অঁ আমাৰ ঘৰত আছে হয় মানে এতিয়া গাইছ কানিমুনি হওঁ হৈ গ'ল মানে কাকো বিচাৰি নোপোৱা হৈ গ'লো নহয় পাপাহঁত মানে ক'ত গ'ল আকৌ বিচাৰি পোৱা নাই মানে মাথা গৰম সেইফালে ডাঙৰ ডাঙৰ হাবিবিলাক আছে এইবিলাক দেখা নাই হাবি কি হ'ব এতিয়া মানে ঘৰলৈ কেনিও ৰাস্তাটোৱে পাহৰিলোঁ কেনি আছিলে ঘৰ মানে এইবোৰ একো ধৰিব পৰা নাই কি হ'ব আজি ডাঙৰ ডাঙৰ এইফালে হাবি আছে এইফালে হাবি এইটো কি মোৰ গাইছ কি হ'ব মোৰখন চব আছে ৰাতি থাকিম ক'ত মানে কি কওঁ এতিয়া আৰু তো ফ্ৰেণ্ডছ আমি পথাৰৰ পৰা আহি পাই গ'লোহি ঘৰ আৰু ভাবিলোঁ যে আজি ভিডিঅ'টো ইমানে সামৰিম যদি চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব কাৰণ থকা আৰু ফ্ৰেণ্ডছ আপোনালোকক মই যোনজন কৈছিলোঁ মানে পাপাহঁতক নোপোৱা হ'লো বুলি এনেই কৈছিলোঁ মানে ধেমালি কৰিছিলোঁ দেই তাৰপিছত এতিয়া মানে অকণমান কানিমুনি হৈ গৈছে ৰ'দটো অকণমান পৰিছে আমাৰ গছ চছবিলাক কাটি দিলে সেইটো কাৰণে অলপ অলপ পৰে আৰু ৰ'দটো আৰু তো বাই বাই